নমস্কাৰ মৰমৰ দৰ্শকবৃন্দ লতাশিল বিহু মঞ্চত শ্ৰেষ্ঠ বিহু নাচনীৰ উপাধিৰে বিভূষিত নাচনীসকলৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিলৈ আপোনালোক সকলোকে হাদৰেৰে স্বাগতম জনাইছো। আজি আমাৰ মজিয়ালৈ প্ৰথমটো কাহিনীৰে হৈতে কোনগৰাকী মোহময়ী নৃত্যশিল্পী উপস্থিত হৈছেহি চাও আহকচোন। নমস্কাৰ 2002 বৰ্ষৰ বিহু সংগ্ৰামী মই ৰিমিকো গোয়েলে আপোনালোকক স্বাগতম জনাইছো, অভিনন্দন জনাইছো। স্বাগতম ডুমলি বাইদেউ। অস্তিত্ব পৰিয়ালবৰ্গই আপোনাৰ এই বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে লগতে অসমৰ ৰাইজৰ বাবে ইমান এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ ওলোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ। তেন্তে আহকচোন এতিয়া আমি আমাৰ প্ৰথমটো প্ৰশ্নলৈ আগুৱাই যাওঁ। আপোনাৰ জন্ম, শিক্ষা, বৰ্তমানৰ জীৱিকা লগতে পৰিয়ালসহ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰিব নেকি? মোৰ জন্ম দিছপুৰ কেপিটেল কমপ্লেক্সত হয় আৰু অষ্টম শ্ৰেণী পঢ়ি থাকোঁতে আমি আমাৰ নিজৰ বাসগৃহ গণেশ স্কুললৈ তাতে মোৰ লালন পালন পঢ়া শুনা ডাঙৰ দীঘল হলো আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ ডিগ্ৰী অৰ্থনীতি বিভাগত ল'বলৈ সক্ষম হলো, BA কৰিলো আৰু সমান্তৰালভাৱে সংগীতৰ জগতখনতো মই ডিগ্ৰী ল'বলৈ সক্ষম হৈছিলো। কণ্ঠত মই দীক্ষাৰণ ললো খান্দেশ সংগীত বিদ্যাপীঠ লক্ষ্ণৌৰ অধীনত। তাৰপিছত গুৱাহাটীস্থিত চানমাৰী সংগীত সত্ৰৰ অধীনত সত্ৰীয়াৰ দিশত মই গুণী উপাধি ল'বলৈ সক্ষম হলো। আমাৰ ঘৰত আমাৰ চাৰিটা ল'ৰা ছোৱালী, মা দেউতাৰ মই দ্বিতীয় সন্তান আৰু তাতেই মই মোৰ ভাই ভনীসকলৰ লগত ডাঙৰ দীঘল হৈ বিহু সংস্কৃতিৰ লগতে শংকৰী সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হবলৈ মোৰ দেউতা আৰু মায়ে মোক বাট বনাই দিলে। আপুনি কিমান বয়সৰ পৰা বিহু নাচিবলৈ লৈছিল আৰু এই বিষয়ত কাৰোবাৰ পৰা প্ৰশিক্ষণ লৈছিল নেকি? এই দিশটোৰ প্ৰতি আকৰ্ষিত হৈ বিহু সম্ৰাজ্ঞী হোৱাৰ সপোনটোক বাস্তৱায়িত কৰাত কাৰ প্ৰেৰণাক আৰু ত্যাগক আপুনি স্বীকৃতি দিব? যদিও মোৰ জন্ম গুৱাহাটীত, মই গৌৰৱ অনুভৱ কৰো যে আমাৰ ঘৰখন য'ত মই জন্মগ্ৰহণ কৰিছিলো, আমাৰ গাঁৱৰ ঘৰখনৰ সাংস্কৃতিক পৰিৱেশটোৱে খুব প্ৰভাৱ পেলাইছিলে। আমাৰ গাঁও শিৱসাগৰ নামটিৰ গাঁও, তাতে খুব স্বতঃস্ফূৰ্তভাৱে সকলোৱে বিহু উদযাপন কৰে। যেতিয়াই বন্ধ হয়, বিহুৰ বন্ধ পাওঁ, মা দেউতাই আমাক কোনেই গাঁৱলৈ লৈ যায় আৰু তাতেই হুঁচৰিৰ আভাস পাইছিলো। ঘৰে ঘৰে গৈ হুঁচৰি গাইছিলো ভাই ভনীসকলৰ লগত আৰু ঘৰত আমাৰ নিজৰ ঘৰত মা দেউতাই জন্ম দিছিলে এটি সুন্দৰ সাংস্কৃতিক অনুষ্ঠান ৰংপুৰীয়া বিহু হুঁচৰি দল। সেই অনুষ্ঠানটিত মোৰ বাইদেৱে নাচিছিলে আৰু মোৰ ডাঙৰ বাইদেউসকলেও নাচিছিলে। মই সৰুৰ পৰাই দেখি আহিছিলো কেনেধৰণে হুঁচৰি বিহু পালন কৰা হয়। মোৰ দেউতাই গাঁওবুঢ়া হয়, হাতত সুন্দৰভাৱে ছাতিটোৱে লেম এটা লৈ মঞ্চত যেতিয়া বিহু পৰিৱেশন কৰে, মই খুব অনুভৱ কৰো যে আমাৰ কৃষ্টি কিমান চহকী। তেতিয়া মই অকণমান নাচিবলৈ চেষ্টা কৰো আৰু ইয়াৰ কাৰণে মোৰ দেউতা আৰু মাক মই সদায় নমন কৰি আহিছো যে বিহু সংস্কৃতিৰ লগত চিনাকি কৰাই দিছিলে। ক্ৰমান্বয়ে যেতিয়া মই ডাঙৰ হবলৈ ললো, তেতিয়া মই এইখিনিতে নাম ল'ব লাগিব মাৰ শ্ৰদ্ধাৰ বিহু ভূঞা। তেখেতে মোক খুব জোৰ দিছিলে যে তই নাচিব লাগিব। এইখিনিতে মোৰ বহুসকল গুৰু আছে অজ্ঞাতভাৱে, গায়ন দাই হওক, আমাৰ দিলীপ ফুকন ডাঙৰীয়া জ্যেষ্ঠ আৰু বহু গুৰুৰ সান্নিধ্যত মই আহিছিলো। জ্যেষ্ঠসকলৰ লগত মই নাচিবলৈ সুবিধা পাইছিলো আৰু ৰংপুৰীয়া বিহু হুঁচৰি দল যিটো আমাৰ দিলীপ ফুকন ডাঙৰীয়াৰ আছিলে, তাতে মই ওতঃপ্ৰোতভাৱে জড়িত হৈ ভাৰতৰ লগতে ভাৰতৰ বাহিৰত বিভিন্ন ঠাইত মই বিহু নাচ পৰিৱেশন কৰিবলৈ সুযোগ পাইছিলো। এইখিনিতে ক'ব বিচাৰিম প্ৰথম 1997 চনত কাজাকিস্তান গৈছিলো। আইমণি গগৈ বাইদেউ প্ৰয়াত, তেখেতে মোক লৈ গৈছিলে। 2002 বৰ্ষত দিলীপ ফুকন ডাঙৰীয়াৰ সেই অনুষ্ঠানটোত ৰংপুৰীয়া অনুষ্ঠানটোত গৈছিলো আমি মৰিচিয়াছ ৰিউনিয়ন আইলেণ্ড। তাৰ পিছত মই সান্নিধ্য লাভ কৰিলো আমাৰ মঙলদৈ ভানুচবুৰীয়া বাইদেউ, তেওঁ আমাৰ লগত একেলগে আমি পৰিৱেশন কৰিছিলো বিহু নাচ। লগতে সোমনাথ বৰা গৈছে আমাৰ লগত ৰাছিয়ালৈ 2005 চনত। একেৰাহে 2007 চনত এমাহৰ কাৰণে মই ইউনাইটেড কিংডমত বিহু ৱৰ্কশ্বপ কৰিবলৈ নিমন্ত্ৰণ পালো আছাম এছচিয়েশ্যনৰ তৰফৰ পৰা। তাতেই মই বিহু আখৰাৰ লগতে সত্ৰীয়া নৃত্যৰ পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলো।
বহুতো শিল্পী জড়িত এইখিনিতে নাম লবলৈ হলে বহুসকল শিল্পীয়ে নাম লবই লাগিব কিন্তু সময় যিহেতুকে কম তথাপিও সকলোকে আজি মই ধন্যবাদ জ্ঞাপন কৰিছো অন্তৰৰ ফালৰ পৰা ঘৰত যেতিয়া মোৰ মায়ে বিহু নচাৰ ভৰি পদচলনা হাতৰ ভংগিমা দেখুৱাই মোৰ বাইদেউৰ পৰা অনুকৰণ কৰি আৰু বিভিন্ন ধৰণৰ বিভিন্ন শিল্পীসকলৰ যেতিয়া সান্নিধ্য লাভ পালো তেতিয়া মই ক্ৰমান্বয়ে নিজক নিজে বুজিবলৈ চেষ্টা কৰিলো আৰু বিহু নাচি ইমান ভাল পাওঁ মঞ্চই প্ৰত্যেকখন মঞ্চতে যেতিয়াই মই প্ৰতিযোগিতালৈ ভৰি দিছিলো তেতিয়াই কিবা নহয় কিবা এটা পুৰস্কাৰ পাওঁ কেতিয়াও বিফল নহওঁ সেইখিনিতে মোৰ খুব উৎসাহ হয় মোৰ খুব কনফিডেন্স বাঢ়ে যেতিয়া বিহু পঢ়ি কিতাপ পালো বৰ বিহুৱতী বসন্ত ৰাণী বৰদৈ চিলা এনেধৰণৰ উপাধি পাই 2002 চনত বিহু সম্ৰাজ্ঞী যেতিয়া প্ৰতিযোগিতাত ভাগ ললো আৰু একেৰাহে বিহু সম্ৰাজ্ঞী কিতাপ খুব কম বয়সত তেতিয়া মই ডিগ্ৰী পঢ়ি থাকো তেতিয়াই মই বিহু সম্ৰাজ্ঞী কিতাপ অৰ্জন কৰোঁতে মোৰ অনুভৱ সাংঘাতিক যে হয় মই বিহু ভাল পাওঁ বিহু আখৰা কৰি আহিছো ঘৰৰ সেই মোৰ গাঁৱৰ পৰিৱেশ মোৰ মা দেউতাৰ আশীৰ্বাদ ৰাইজৰ মৰম আৰু আশীৰ্বাদে আজি মোক চিনাকি কৰি দিছে বিহু জগতখনত এগৰাকী বিহুৱতী হিচাপে সৰুৰে পৰা নাচি বিহু সম্ৰাজ্ঞী হোৱালৈকে এই দীঘলীয়া যাত্ৰাৰ এটা চমু বিৱৰণ দাঙি ধৰিব নেকি যিকোনো নৃত্য কলা এটা শিকিবৰ হলে বহুত সাধনা কৰিব লাগে সময় দিব লাগে কষ্ট কৰিব লাগে আৰু ভাল পাব লাগে লগতে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে সেয়েহে মই হয়তো ক'ৰবাত অনুভৱ হয় যে মোৰ মা দেউতাৰ কষ্ট লগতে মোৰ সাধনা আৰু সেই সময়ছোৱাত যেতিয়া আমাৰ ঘৰলৈ বিশেষকৈ ককাইদেউহঁত আহে বিহু ঢোল বজায় পেঁপা বজায় মোৰ যিটো এটা স্বতঃস্ফূৰ্ত মনৰ ভাৱ প্ৰকৃতি বিহুৱতীজনীৰ লগত চৰাই মাতৰ লগত যেতিয়া মোৰ মনৰ ভাৱটো উৎফুল্লিত হয় আৰু যেতিয়া মই আখৰালৈ নামো তেতিয়া মই সৰ্বোচ্চ পাহৰি যাওঁ ভগৱানক ধ্যান কৰি মঞ্চত উঠো কিন্তু তাৰ আগত বহুত প্ৰস্তুতি কিহৰ আখৰা বহুত আখৰা কৰিব লগা হয় কণ্ঠত জোৰ দিব লগা হয় সুন্দৰকে যোজনা গাবলৈ উশাহ কেনেকৈ কণ্ট্ৰল কৰিব লাগে এইখিনি কথা মোৰ ককাইদেউহঁতে শিকাইছিলে আমাৰ যেতিয়া বিহুৱাসকল আহে আমাৰ ঘৰলৈ বহুত সৰু সূক্ষ্ম বস্তু শিকাইছিলে আৰু এজনী বিহুৱতীয়ে কেনেধৰণে সাজ পোছাক পিন্ধি সুন্দৰভাৱে মঞ্চলৈ প্ৰস্তুত হৈ যাব খুব স্বতঃস্ফূৰ্তভাৱে এইখিনি কিন্তু মোৰ নিজৰ প্ৰাণৰ ভিতৰত থকা বস্তু মোৰ মায়ে কৈছিলে যে আই তই যেতিয়া মঞ্চখনত উঠিবি তোৰ নিচেই কাষত থাকিব দৰ্শক কিন্তু তোৰ চকুযোৰে কাৰণ মোৰ মা এগৰাকী বৰ সুন্দৰ অভিনেত্ৰী আছিল শিশিৰ বাৰা গগৈ তাহানিৰ দিনতে তেখেতে নেশ্যনেল এৱাৰ্ড পোৱা অভিনয় ক্ষেত্ৰত তেতিয়া মায়ে মোক কথাটো কৈছিলে যে তই মঞ্চত উঠিবি নিচেই কাষত থকা কিন্তু দৰ্শকলে চালে চকুযোৰে কিন্তু কথা নকব যদি চকুৰে কথা কবলৈ হয় অভিনয় কৰিবলৈ হয় যিহেতুকে লোকনাচ তাত অভিনয় নাই কিন্তু আমাৰ চকুৰে আমাৰ হাঁহিৰে দৰ্শকক মনমুগ্ধ কৰিব লাগিব সেয়েহে মোক মায়ে শিকাইছিলে যে চকুযোৰ কিন্তু বৰ দূৰণিলে চোৱা নিচিনা দেখুৱাব লাগিব আৰু প্ৰত্যেকজন দৰ্শকলৈ চাই পেলাই তই সেই অনুভৱটো ফূৰ্তিটো মনৰ ভাৱটো তই দেখুৱাব লাগিব অংগী ভংগীৰ লগতে আৰু তাত কোনো কিন্তু কৃত্ৰিমতা থাকিব নালাগিব খুব আশা কৰিছিলো মায়ে কষ্ট কৰিছিলে প্ৰত্যেকজন বিহুৱাৰ কাৰণে খোৱা লোৱা চিন্তা অজস্ৰ টকা পইচা খৰচ হয় ইনভেষ্টমেণ্ট হয় নিশ্চয় প্ৰতিযোগিতা ইমান সহজ নহয় কোনখন বাহনত আমি যাম কেনেধৰণে যাম ককাইদেউহঁতক আকৌ ঘৰে ঘৰে থব লাগিব খোৱা দিব লাগিব সাজ পোছাকৰ কথা আছে তেওঁলোকে অসুস্থ হলে আমি কেনেধৰণে তদাৰক কৰিব লাগিব এই সমস্তখিনি কিন্তু মোৰ মা আৰু দেউতাই কষ্ট কৰিছিলে তেওঁলোকৰ লগত আৰু সেয়েহে হয়তো আজি মই বিহু সম্ৰাজ্ঞীৰ অনুষ্ঠানত যোগ দিয়াৰ আগতে অন্যান্য যি হওক কিতাপ পাইছিলো বা বিহু প্ৰতিযোগিতাত ভাগ লৈছিলো বহুত কষ্টকৰ আছিলে তাহানিৰ দিনত ইমান সুবিধাজনক ফেচিলিটি বিলাক যি আজিকালি আছে ডিজিটেল ইণ্ডিয়া সব বস্তু সহজতে পোৱা যায় আমাৰ দিনত তেনেকুৱা নাছিলে আজিকালি ৰেকৰ্ড কৰি লৈ পেলাই আমি বিহু আখৰা ঘৰতে কৰিব পাৰো কিন্তু আমাৰ দিনত তেনেকুৱা নাছিলে ঘৰত আহিব লাগিব ককাইদেউহঁতে বহুত সময় দিয়ে আমাক আৰু কিন্তু এটা বৰ ডাঙৰ কথা প্ৰফেচনেলিজমটো নাছিলে অৰ্থাৎ অৰ্থনৈতিক দিশটো আমি কেতিয়াও চিন্তা কৰা নাছিলো আমাক কয় ককাইদেউহঁতে যে তই ভালকে নাচি যাচোন যদি পুৰস্কৃত হও যদি আমি পুৰস্কাৰ পাওঁ তোৰো প্ৰতিযোগিতা আমাৰো প্ৰতিযোগিতা তেতিয়া আমি কিন্তু 60-40 কৰিম আৰু সেই 60-40 নো কি কাহানিও বুজি নাপালো কাৰণ মাহঁতে ধ্যান দিছিলে যে তাই এগৰাকী পূৰ্ণাংগ নাচনী হ'ব লাগিব সুন্দৰ বিহুৱতী হ'ব লাগিব আৰু দৰ্শকৰ মনৰ মাজত স্থান পাব লাগিব সেয়েহে
কেতিয়াও আমি সেই তেনেধৰণৰ প্ৰফেচনেলিজম কনচেপ্ট নাছিলে। আজি যি ল'ৰা ছোৱালীয়ে দেখিছো যে নাচিলেই হেনো বোলে টকা পইচা দিব লাগে। হয়, প্ৰত্যেকটো কষ্টতেই ভেলিউ আছে, পইচা জড়িত হৈ আছে, কিন্তু আমাৰ দিনত তেনেকুৱা নাছিলে। আৰু তাহানিৰ দিনবোৰত মনত পৰে খুব অৰিজিনেলিটি, খুব স্বতঃস্ফূৰ্তভাৱে, খুব নেচাৰেলি আমি বিহুৰ ফূৰ্তি কৰিছিলো। মঞ্চই উৰে, ৰাতিটো আমি মঞ্চত কষ্ট কৰো, পুৱতি নিশা 6 বজাত 7 বজাত বিহু মৰাও আমাৰ মনত আছে। ঘৰ আহি পাওঁ 10 বজাত, পুনৰ আকৌ মেখেলা চাদৰযোৰ পিন্ধি 2-2:30 বজাৰ পৰা আমি ৰেডি হওঁ বিহু মাৰিবৰ কাৰণে। আৰু বিহু সম্ৰাজ্ঞী পোৱাৰ দিনাখনৰ যিটো অভিজ্ঞতা, সেইটো সঁচাই বৰ স্মৰণীয় দিন। বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰাৰ সেই বিশেষ দিনটোৰ অনুভৱখিনি আপুনি ক'ব নেকি? বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰা সেই বিশেষ দিনটো 2002 চন মোৰ অতিকৈ স্মৰণীয় দিন। বাৰ আছিল বুধবাৰ, 17 এপ্ৰিল। আৰু মই বহুত সৰু তেতিয়া, কাৰণ বিহুৰ পথাৰখনত খোজ পেলাইছিলো মাত্ৰ। আৰু তেতিয়া মোৰ বিহুৱা ককাইদেউহঁতে কৈছিলে যে তই ইমান সোনকালে মোৰ বিহু সম্ৰাজ্ঞীলে আগবাঢ়িব বিচাৰিছনে? মই কৈছিলো নহয়, মই অকল অভিজ্ঞতা ল'ব বিচাৰিছো। এনে এখনি ঐতিহ্যমণ্ডিত মঞ্চ, তাত যদি মই ভৰি নেপেলাও কেনেকে হ'ব বাৰু? মোৰ এইটো ভিতৰৰ এটা মনৰ জেদ আছিলে। তেতিয়া নিয়মো বহুখিনি আছিলে। তেওঁলোকে কৈছিলে আমাৰ অতিকৈ সন্মানীয় গুৱাহাটী বিহু সন্মিলনীৰ কিছু নিয়ম আছিল। আজি 18 বছৰ আগৰ ঘটনা কৈ আছো, যে এগৰাকী বিহুৱতীয়ে যদি বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত ভাগ ল'বলৈ হয়, তেতিয়াহ'লে সেই বছৰৰ বা সেই বৰ্ষত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ শ্ৰেষ্ঠতম পুৰস্কাৰ পোৱা মানপত্ৰ জমা দিলেহে কিন্তু বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। বৰ ডাঙৰ কথা। আৰু তেতিয়া মোৰ গাত, প্ৰাণত, দেহত, মনত, আৰু আমাৰ যিটো দল আছিলে 6জনীয়া দলটো খুব উন্নত মানদণ্ডৰ বুলি ক'ব লাগিব। কাৰণ সেই বছৰত মই চানমাৰী পূব গুৱাহাটী বিহু সন্মিলনীত বৰ বিহুৱতী খিতাপ পাইছিলো, শ্ৰেষ্ঠ বৰ বিহুৱতী খিতাপ। বসন্ত ৰাণী, শ্ৰেষ্ঠ বসন্ত ৰাণী, শ্ৰেষ্ঠ বৰদৈ চিলা ৰবীন্দ্ৰ ভৱনত হৈছিলে। তেতিয়াৰ কুইন পূজা মেয়ৰ বাইদেৱে মোক সেই বঁটাটি দিছিলে। আৰু যোনকেইখন মঞ্চতেই মই গৈছো, প্ৰত্যেকখন মঞ্চতেই মই শ্ৰেষ্ঠ বিহুৱতী হিচাপে স্বীকৃতি পাইছিলো। আৰু যেতিয়া প্ৰত্যেকখন মানপত্ৰ আমাৰ গুৱাহাটী বিহু সন্মিলনীত, যাক আমি কওঁ বতাহী বিহু সন্মিলনী, তাত জমা দিছিলো, তেওঁলোকে আমাক তেতিয়া অংশগ্ৰহণ কৰিবলৈ অনুমতি দিছিলে। আৰু তাৰ 2 দিন আগৰ পৰা মোৰ যিটো মনৰ ভিতৰৰ প্ৰস্তুতি, ইতিমধ্যে নুনমাটি বিহুতলীৰ পৰা, চানমাৰী বিহুতলীৰ পৰা প্ৰায় আৰ্য, লতাহী, ভৰলুমুখ, প্ৰত্যেকখন বিহুতলীতেই মই শ্ৰেষ্ঠতম পুৰস্কাৰ পাইছিলো এগৰাকী বিহুৱতী হিচাপে। তেতিয়া মোৰ অলপ কনফিডেন্স, আত্মবিশ্বাস বহুত বাঢ়িছিলে। হয়তো অলপ স্বাস্থ্য পাতিও বহুত উন্নত আছিলে। সেয়েহে সেই উদ্যম, মনৰ উদ্যম ৰাখি মই সেইদিনাখন অংশগ্ৰহণ কৰিছিলো। বহু নাচনি আহিছিলে। আৰু আটাইতকৈ ভয় লাগিবলগীয়া বা ভাল লাগিবলগীয়া কথা এই যে প্ৰত্যেকগৰাকী নাচনিৰ কাৰণে সুকীয়া এটা কোঠা আছিল। এই কোঠালিটোত কিন্তু নিজৰ অংশগ্ৰহণকাৰী, নিজৰ দলৰ যিসকল আমাৰ বিহুৱাসকল আছিলে তেওঁলোকে থাকিব পাৰিব। বেলেগ এজনী বিহুৱতী বিহুৱাসকল কিন্তু ইজন বিহুৱাৰ লগত কথা পাতিবও নোৱাৰিব। এনে এটা অভিজ্ঞতা, খুব স্মৰণীয় দিন, খুব ভাল লগা আৰু ভয়ৰ দিন। যেতিয়া নাম উচ্চাৰণ কৰে তেওঁলোকে, মঞ্চলৈ মাতে, মই ক'ব নোৱাৰাকে নিজে অতি বিভোৰ হৈ মই বিহু নাচিছিলো। আৰু তাৰ 2 বছৰ আগৰ পৰাই এই বিহু সংস্কৃতিত, মঞ্চৰ বিহু সংস্কৃতিত প্ৰশ্ন সোধা এটা নিয়ম উলিয়াইছিলে। আৰু ইতিমধ্যে প্ৰশ্ন উত্তৰ দিব পৰা ক্ষমতা বৰ বিশেষ নাছিলে যদিও, কিন্তু মই অলপ পঢ়া শুনা কৰিছিলো। বিহুৰ বিষয়ে যিকোনো ধৰণৰ প্ৰশ্ন সুধিব পাৰে মা, এইবুলি মোক মা বা দেউতাই মোক কৈছিলে। আৰু ককাইদেউহঁতে মোক সহায় কৰিছিলে বিহুৰ, বিশেষকে বিহু নাচৰ বিষয়ে, বিহুৰ বাদ্যযন্ত্ৰৰ বিষয়ে। আৰু তেনেকে বিভিন্ন প্ৰশ্ন সন্মুখীন হৈ সেই বছৰতো যেতিয়া মোক 3টা প্ৰশ্ন সুধিছিলে, সেই প্ৰশ্নকেইটাৰ সুন্দৰকে উত্তৰ দিব পৰা কাৰণে দৰ্শকৰ যিটো হাত চাপৰি মোৰ আজিও কাণত বাজি উঠে। মোক যাত্ৰা মেফাকি গাব দিছিলে, মই গাইছিলো। আৰু জাউৰিয়ে যেতিয়া হাত চাপৰি পাৰো, তেতিয়া মোৰ মানে মনৰ ভিতৰত এটা ইমান আনন্দ পাইছো। তেতিয়া মই সেই সৰগীয় সুখটো, মোৰ সেই অনুভূতিটো আজি আপোনালোকৰ আগত ব্যাখ্যা কৰিবলৈ পাই মোৰ সঁচাই ভাল লাগিছে। তাৰ পাছত যেতিয়া মই
ৰখি আছিলো যে এতিয়া ঘোষণা কৰিব কোন হ'ব বিহু সম্ৰাজ্ঞী 2002 বৰ্ষৰ। মোৰ কিন্তু মনত বৰ ভাৱ নাছিলে বা মোৰ বিশেষ সপোন নাছিলে যে সেই বছৰত নাচিয়েই মই পুৰস্কাৰটো পাবই লাগিব। কিন্তু ভগৱানৰ আশীৰ্বাদ, মা দেউতাৰ আশীৰ্বাদ, মোৰ ধুনীয়া ককাইহঁতৰ কষ্ট, সকলোৰে কষ্ট মিলি যেতিয়া মোক বিহু মঞ্চখনে ঘোষিত কৰিলে যে এইবাৰ 2002 চনৰ বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ড্ৰিমী গগৈ, মোৰ নামটো শুনাৰ লগে লগে মই ক'ব নোৱাৰাকে ভিতৰৰ পৰা কঁপি আহিছিলো। খুব আনন্দ পাইছিলো, খুব ভাল লাগিছিলে। আজিও সেই স্মৰণীয় দিনটোলে মনত পেলালে নষ্টালজিক হৈ যাওঁ। মোৰ মা দেউতাৰ আশীৰ্বাদ আৰু মোৰ লগত অংশগ্ৰহণ কৰা প্ৰত্যেকজন বিহুৱাকে পুনৰবাৰ মই শ্ৰদ্ধা নিবেদিছো। প্ৰত্যেকগৰাকী বিহু নাচনীৰে বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন দেখে। গতিকে আপোনাৰ নিজস্ব অভিজ্ঞতাৰে কিদৰে নৱপ্ৰজন্ম নাচনীসকলক আগবাঢ়ি যাবলৈ উৎসাহ তথা পৰামৰ্শ আগবঢ়াব? আজি নৱৰ প্ৰজন্মক মই এটি কথা ক'ব বিচাৰো, উনুকিয়াই দিব বিচাৰো। আচলতে এগৰাকী বিহুৱতী যেতিয়া নাচে, হয় মনত বহুত সপোন থাকে যে শ্ৰেষ্ঠতম পুৰস্কাৰ যাতে পায়, বিহু সম্ৰাজ্ঞী খিতাপ যাতে পায়। আজিকালিতো মিডিয়া চেনেলত অন্যান্য উপাধিৰে তেওঁলোকক পুৰস্কৃত কৰে। আমাৰ দিনত সেয়া নাছিলে। সুবিধা বহুত আছে আজিকালি, গাড়ী, পইচা, ঘৰ বাৰী, বিভিন্ন ধৰণে তেওঁলোকক পুৰস্কৃত কৰে। কিন্তু সেই লোভত যাব নালাগে। প্ৰথম কথা কষ্ট, অধ্যয়ন, কষ্ট কৰিব লাগে। শুনা পাওঁ, দেখা পাওঁ, মোৰ নিজৰ লগতো অভিজ্ঞতা হৈছে যে এগৰাকী নাচনীয়ে মঞ্চত ভাগ লোৱাৰ আগতেই, নচাৰ আগতেই বিচাৰকৰ ঘৰে ঘৰে গৈ তেওঁলোকে মান দিব বিচাৰে বা মাননি দিব বিচাৰে আৰু সেই বিচাৰকৰ লগত এটা সম্বন্ধ গঢ় লৈ তেওঁলোকে এটা খিতাপ ল'ব বিচাৰে। এইটো কিন্তু বৰ ভুল কথা। তেতিয়াহ'লে আমি সেনেধৰণৰ পৰম্পৰা যদি আমি আগবাঢ়ি যাওঁ বিচলিত হ'ম আৰু সুদূৰ ভৱিষ্যতলৈ আমাৰ সংস্কৃতিটো লৈ আমি জীয়াই থাকিব নোৱাৰিম। এইবোৰ হৈছে খুব খন্তেকীয়া বস্তু। কিছুমানে পইচাৰ জোৰত হয়তো কিনিব বিচাৰে। মই নৱ প্ৰজন্মক ক'ব বিচাৰো যে এগৰাকী বিহুৱতী হ'বৰ কাৰণে তোমালোকে খুব কষ্ট কৰা, সময় দিয়া। পোনপ্ৰথমে বিহুটোক প্ৰাণত লগাই লোৱা, বিহুক ভাল পাবলৈ শিকা। নিজৰ জাতীয় স্বীকৃতিটো, চিনাকিটো দাঙি ধৰিবৰ কাৰণে তুমি নিজেই স্বীকৃত হবা। এগৰাকী সুন্দৰ বিহুৱতী হ'বলৈ হলে কিমান যে গুণৰ অধিকাৰিণী হ'ব লাগিব, তাৰ কাৰণে যে কিমান কষ্ট কৰিব লাগিব। আজিকালিৰ যুগত খুব সহজ উপায়েৰে তেওঁলোকে পুৰস্কৃত হ'বলৈ চেষ্টা কৰে। সদায় আমি মিডিয়াত পাওঁ, পেপাৰত পাওঁ, টিভিত দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ, মনত বৰ কষ্ট লাগে। কাৰণ তাহানিৰ দিনত আমি বিচাৰক কোন বা ক'ত বহিছে আমি গম নাপাওঁ, বা সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য দৰ্শকক আমোদ দিয়া, দৰ্শকৰ লগত এটা সুন্দৰ বিনিময় প্ৰদান কৰা, ভাৱ বিনিময় নাচৰ মাজেৰে। তেতিয়া স্বীকৃতি আপোনা আপুনি আহে। আৰু সেইখিনি যাতে তোমালোকে সদায় মনত ৰাখা। আজিকালি বজাৰত বহুত কমাৰ্চিয়েল কেছেট VCD বিলাক ওলাইছে। সেইবোৰ নৃত্য ভংগীমা চাই যদি আমি বিহু মঞ্চলৈ আগবাঢ়ি যাওঁ, তেতিয়াহ'লে কেতিয়াও আমি প্ৰকৃত এগৰাকী নাচনীৰ ৰূপ দাঙি ধৰিব নোৱাৰিম। এইখিনিতে মই আৰু দুটামান কথা ক'ব বিচাৰো যে আমি এটা পুৰস্কাৰ পালে, সৰ্বোচ্চ বিহুৰাণী বা বিহু সম্ৰাজ্ঞী পালেই আমাৰ যাত্ৰা শেষ নহয়। আমি অধ্যয়ন কৰিব লাগিব। ইয়াৰ বাবে মিনিষ্ট্ৰী কালচাৰ চৰকাৰে বহুত ধৰণৰ জলপানী আগবঢ়াইছে। সেই স্কলাৰশ্বিপসমূহ আমি নেটত খুচৰি অন্ততঃ জানিব লাগিব যে কোন কোন অনুষ্ঠানে ল'ৰা ছোৱালীখিনিৰ নিজৰ কলা কৌশল লৈ প্ৰস্তুত কৰি তেওঁলোকক আগুৱাবৰ কাৰণে বিভিন্ন পথ মুকলি কৰি দিছে। তাৰ বাবে আমি আমাক নিজকে আপডেট কৰি ৰাখিব লাগিব। মই কিন্তু গৌৰৱ অনুভৱ কৰো যে 2003 চনত স্থাপিত হোৱা মোৰ নিজা নৃত্যানুষ্ঠান গন্ধৰ্ব কলা কেন্দ্ৰ, তাত মই সমান্তৰালভাৱে বিহু নাচ আৰু সত্ৰীয়া নৃত্য প্ৰশিক্ষণ দি আহিছো। বিহু নাচত প্ৰায় 7 গৰাকী ছোৱালী মোৰ নিজৰ ছাত্ৰী। তেওঁলোকে জুনিয়ৰ স্কলাৰশ্বিপ পাইছে, চিনিয়ৰ স্কলাৰশ্বিপ পাইছে CCRD মিনিষ্ট্ৰী কালচাৰৰ পৰা। লগতে সত্ৰীয়া নৃত্যৰো স্কলাৰশ্বিপ পাইছে, গুণীন উপাধি পাইছে। এই অহৰহ মোৰ কষ্ট। নিজেও মই এগৰাকী সম্ৰাজ্ঞী হিচাপে 2002-04 চনত সেই বৰ্ষটোত মই চিনিয়ৰ স্কলাৰশ্বিপ পাইছিলো লোকনৃত্য, ফোক ডান্সত। লগতে কালচাৰেল ইকনমিক্সত জুনিয়ৰ ফেলোশ্বিপ পালো মিনিষ্ট্ৰী অফ কালচাৰ আণ্ডাৰত CCRDৰ সৌজন্যত। আৰু তাত মই আমাৰ বিহু
লোক বাদ্যক লৈ পেলাই মই পঢ়া শুনা কৰি অধ্যয়ন কৰি এখন ডেজাৰ্টেশ্যন প্ৰেজেন্ট কৰিছিলো আৰু তেওঁলোকে মোক কালচাৰেল ইকনমিক্সত ফেলোশ্বিপ দিছিলে। ইতিমধ্যে বিভিন্ন ঠাইত মই পৰিৱেশন কৰি অকল মঞ্চ পৰিৱেশনেই নহয়, বিভিন্ন ধৰণৰ ঠাইত মোৰ অভিজ্ঞতা বিচাৰক হিচাপে, প্ৰতিযোগী হিচাপে বা অন্যান্য বঁটা পাইছিলো। 2015 চনত ভাৰত কলা ৰত্ন বঁটাৰে মই সন্মানিত হৈছিলো কেৰালাৰ ত্ৰিশূৰত। নৱনীতম কালচাৰেল ট্ৰাষ্ট সংগীত নাটক একাডেমীৰ সহযোগত মোক এই বঁটাটি প্ৰদান কৰিছিল। মই গৌৰৱ অনুভৱ কৰো, কাৰণ কিয় 2002 চনত সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰি মই বহি থকা নাই। মই কণ কণ শিল্পীসকলৰ লগত, অকণি অকণি ছাত্ৰ ছাত্ৰীৰ লগত মই বিহু আখৰা, লগতে বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত, ভাৰতৰ বাহিৰতো বিহু কৰ্মশালা দি মই বহুখিনি অভিজ্ঞতা অৰ্জন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিলো। সেয়েহে চাগে কৰবাত মোৰ আজি পৰিচিত ড্ৰিমলি গগৈ এগৰাকী বিহু নাচনী, লগতে এগৰাকী সত্ৰীয়া নৃত্যৰ শিল্পী হিচাপে। সেয়েহে মই নৱপ্ৰজন্মক কওঁ যে ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটো শাৰীতে তোমালোকে অধ্যয়ন কৰিবলৈ চেষ্টা কৰা, তেতিয়া নিশ্চয় তোমালোকে এই বিহু সংস্কৃতি লৈ অসমীয়া জাতিৰ চিনাকি দি নিজৰ চিনাকি আগুৱাই নিব পাৰিবা। বিহু সম্ৰাজ্ঞী উপাধিটো অৰ্জনৰ পিছৰে পৰা বৰ্তমানলৈকে আপুনি আপোনাৰ কলা কৃষ্টিৰ চৰ্চা অব্যাহত ৰাখিছেনে? যদি ৰাখিছে, কিদৰে এই কলা কৃষ্টিক আগুৱাই নিছে, আৰু যদি নাই ৰখা তেন্তে কিয়? আমাৰ বিহু সংস্কৃতিক লৈ পেলাই মই গৌৰৱ অনুভৱ কৰো যে দুই এটা কাম কৰিছো। ভাল লাগে যে মই বিহুটিক লৈ যেতিয়া কাম কৰিছো, ৰাইজে মোক স্বীকৃতি দিছে। সেয়েহে সময় সাপেক্ষে CCRT চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নিউ দিল্লীয়ে মোক বহুবাৰ লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলৈ নিমন্ত্ৰণ জনাইছে। তাত কেইবাবাৰো মই উঠি অহা প্ৰজন্মৰ যিসকল স্কলাৰশ্বিপধাৰী তেওঁলোকক বিহু শিকাইছো, লগতে নাচ শিকাইছো আৰু লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলৈ সক্ষম হৈছিলো প্ৰায় দেশ বিদেশৰ পৰা অহা আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহা শিক্ষকবৃন্দ। তেওঁলোকক বিহু সংস্কৃতিৰ লগত জড়িত কৰিবলৈ পাৰিছিলো মোৰ লেকচাৰ ডেমনষ্ট্ৰেশ্যনৰ মাজেৰে, আৰু সেই লেকচাৰ ডেমনষ্ট্ৰেশ্যনত মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা মোৰ সহশিল্পীসকলে মোক সহযোগ কৰে, তেওঁলোকে অভিজ্ঞতা অৰ্জন কৰে, মোৰ ছাত্ৰীসকলে তেওঁলোকে নৃত্য পৰিৱেশন কৰে, আৰু বাহিৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে আহি বিহুটোৰ বিষয়ে মোৰ মুখেৰে শুনিবলৈ পায়, গোৱা দেখিবলৈ পায়, নাচ উপভোগ কৰিবলৈ পায়। তেওঁলোকে আপ্লুত হৈ ভাবে যে কেনে এটা চহকী সংস্কৃতি, আৰু উত্তৰ পূব ৰাজ্যৰ অসমৰ এনেকুৱা এটা চহকী সংস্কৃতি লৈ যে আমি জীয়াই আছো, সেই সময়ত আমি অতিকৈ গৌৰৱ অনুভৱ কৰো। লগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়েও কেইবাবাৰো মোক বিহু সংস্কৃতিৰ লগত লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলৈ, অন্যান্য লোক সংস্কৃতিৰ বিষয়ে লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলৈ নিমন্ত্ৰণ জনাইছে। তাৰ উপৰিঞ্চি বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালা আয়োজন কৰিছে, বিভিন্ন অনুষ্ঠানে মোক নিমন্ত্ৰণ জনাইছে। মই নিজেও কেইবাবাৰো কৰ্মশালা আয়োজন কৰিছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, শিল্পগ্ৰামত, ডন বস্কো স্কুল, লগতে অন্যান্য ঠাইত যেতিয়া কৰ্মশালাত ভাগ লৈ মই বিভিন্ন দেশ বিদেশৰ পৰা অহা, বিভিন্ন ঠাইৰ পৰা অহা, বিভিন্ন জাতি সংস্কৃতিৰ ল'ৰা ছোৱালীখিনিক যেতিয়া পাওঁ শিকাবলৈ বিহু, তেতিয়া মোৰ নিজৰ আনন্দ লাগে, কাৰণ তেওঁলোকে বিহুৰ অকল আভাসেই নহয়, বিহু সংস্কৃতিৰ মাজত সোমাবলৈ চেষ্টা কৰে। আৰু তেনেধৰণে ইতিমধ্যে এতিয়াও মই অনলাইন ক্লাছ লৈ আছো কেলিফৰ্ণিয়াত, কেনেডাত থকা ল'ৰা ছোৱালীৰ লগত। তেওঁলোকে তাত বিহু নাচিছে, বিহু প্ৰদৰ্শন কৰিছে। মোৰ এটা সাংঘাতিক এটা অভিজ্ঞতা। বিহু বোলা বস্তুটো এখন বিশাল পথাৰ, তথাপিও এই পথাৰখনত অকণমান খোজ যিহেতুকে পেলাইছো, আৰু মোৰ মিনিমাম যিখিনি ন্যূনতম জ্ঞান আছে, সেই জ্ঞানেৰে বিহু নাচৰ মাজেৰে যেতিয়া ল'ৰা ছোৱালীখিনিক মই আগুৱাই দিব পাৰিছো, মই নিজেই আনন্দিত। আৰু মই ভাবো হয় যে 2002 বৰ্ষৰ পৰা কিন্তু মই পিছ পেলাই ৰখি দিয়া নাই, প্ৰতিযোগিতাতে ভাগ ল'ব পৰা নাই। বয়সে, অভিজ্ঞতাই মোক বহুতখিনি বাট আগুৱাই দিছে, আৰু আশা কৰো নৱপ্ৰজন্ময়ো যেন এনেধৰণৰ পথ আগুৱাই তেওঁলোকে সংস্কৃতিটো চিনাকি কৰি দিয়ে বিশ্ব দৰবাৰত। এগৰাকী নাচনী হিচাপে নিজৰ কলা কৃষ্টিক শুদ্ধকৈ জীয়াই ৰাখিবলৈ আপুনি কি কৰা উচিত বা অনুচিত বুলি ভাবে? বিহুতি আদৰৰ বিহুতি সাদৰ, ঐ বিহুতি অসমৰ ঐ প্ৰাণ, এনুৱা বিহুতি এৰিব লাগিলে ঐ অন্যথা
সঁচাকৈ আমাৰ বিহু সংস্কৃতি ইমান চহকী সংস্কৃতি, সাতাম পুৰুষীয়া বিহু সংস্কৃতিক লৈ পেলাই আমি যেনেধৰণে আগুৱাই গৈছো, জীয়াই গৈছো, গৌৰৱ অনুভৱ কৰিছো। আমাৰ প্ৰত্যেকগৰাকী অসমীয়া বিহুৱতী অথবা বিহুৱা বা অসমৰ ৰাইজৰ দৰকাৰ, তেখেতসকলৰ দায়িত্ব যে আমাৰ সংস্কৃতিটো স্বকীয়ভাৱে জীয়াই ৰাখি উত্থাপন কৰাটো। আজিকালি দেখিবলৈ পাওঁ নৱপ্ৰজন্মই বিহু সংস্কৃতিটোৰ লগত বহুত ধৰণে খেলা ধূলা কৰিছে, যিটো নিয়মৰ বাহিৰত। আচলতে আমাৰ এই থলুৱা গীত মাতবোৰ লৈ পেলাইহে আমি বিহু জীয়াই ৰাখিব লাগে। বিভিন্ন ঠাইত দেখা পাওঁ বাজনাসমূহ, আমাৰ যিবিলাক চেও চাপৰি, সেইবিলাক সংমিশ্ৰিত কৰি তাক অপাৰেশ্যন কৰি অস্ত্ৰোপচাৰ চলাই বিহুৰ বাজনাসমূহ বজাবলৈ আৰম্ভ কৰিছে। তেনে কৰিলে কিন্তু আমাৰ যি পুৰণি বিহুৰ চেও চাপৰ সেয়া হেৰাই যাব। মোৰ অনুৰোধ যে এই বিহু চেও চাপৰসমূহ যেনেধৰণে আছে তেনেধৰণে থাকিবলৈ দিয়ক। দ্বিতীয় কথা, আমাৰ নাচনীসকলে খুব কৃত্ৰিমভাৱে বিহু গাবলৈ চেষ্টা কৰে, বিহু নাচিবলৈ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে। কিছুমান ভংগীমা আছে, আমি যি প্ৰকৃতিক অনুকৰণ কৰি বিহু ভংগীমা দিওঁ, সেই ভংগীমাৰ বাহিৰত তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে, যিটো ভুল, অনুচিত। আমাৰ তেনে কৰিলে আমি কিন্তু আমাৰ নৱপ্ৰজন্মক আমি শুদ্ধ বাট পথ দেখুৱাব নোৱাৰিম। তৃতীয় কথা, যিবোৰ আমাৰ হাজোন কাচোন, বিহুৰ আমাৰ যিটো হাজোন কাচোন, এগৰাকী বিহুৱতীয়ে ৰঙা ব্লাউজটো, মুগাৰ ৰিহাখন অথবা মেখেলা চাদৰ, ৰঙা বুটা বচা মেখেলা চাদৰযোৰ কেলে পিন্ধিব লাগে, তাৰ তাৎপৰ্য কি জনাটো খুব উচিত। আমাৰ নিজৰ বুৰঞ্জী আছে, আমাৰ বিহুৰ ঐতিহ্য আছে। সেই বুৰঞ্জী ঐতিহ্যখিনি অধ্যয়ন নকৰাকৈ আমি যদি নীলা, কলা, হালধীয়া, বগা এনেধৰণৰ সাজ পোছাকেৰে বিহু প্ৰদৰ্শন কৰিবলৈ যাওঁ, অথবা খোপাত মৰা, অৱশ্যে বতৰৰ ফুল নেপালে যেতিয়া আমি অইন বতৰত নাচিবলগীয়া হয় মঞ্চত, কিন্তু বিহুৰ কপৌ ফুলৰ আভাস ৰাখি এপাহ ফুল মাৰাটো উচিত। কিন্তু আজিকালি দেখিবলৈ পোৱা যায় যে বিহুৱতীসকলে বিভিন্ন ধৰণে তেওঁলোকৰ মুখৰ মেকআপেই হওক, কছমেটিক্স যি পৰিধান কৰে, সেয়া কিন্তু বৰ দেখনীয় নহয়। এগৰাকী বিহুৱতীক আমি বৰদৈচিলা বতাহজাকৰ লগত তুলনা কৰো, প্ৰকৃতি আইৰ লগত তুলনা কৰো। তেনেহলে আমি সেইবোৰ বস্তু যিটো নিয়ম, বিহুৰ নিয়মৰ মাজত থাকি প্ৰত্যেকগৰাকী বিহুৱতীয়ে পৰিৱেশন কৰিব লাগে বুলি মই ভাবো, আৰু মোৰ এইটো অনুৰোধ। বহুত ঠাইত মই তেওঁলোকক কব লগা হৈছে যে আমি যেতিয়া ৰঙা ফুলপাহ বা শিপিনীয়ে ৰঙা ফুলপাহ কেলে বয় বা ৰঙা ৰংটোৰ অৰ্থ কি, এইখিনি জনাটো খুব উচিত। ঢোলৰ চেও চাপৰ, তাৰ মাদকতা কি, ঢোলৰ কি ধৰণে আমি যাতে যিটো আজিকালি আধুনিক বিহুসুৰীয়া গীত, বহুতে বিহুসুৰীয়া গীতক তেওঁলোকে মঞ্চত পৰিৱেশন কৰিবলৈ যায়, যিটো ভুল। বিহুসুৰীয়া গীতক নিজৰ স্থান দিব লাগিব, কাৰণ আজিকালি কিনা বেচাৰ দিন, আৰু আমি বিহু সংস্কৃতি কমাৰ্চিয়েলাইজেশ্যন যেতিয়া কৰিবলৈ গৈছো, অৱশ্যে তাত বহু কথাই থাকে, কিন্তু স্বকীয় যিটো বিহুৰ ৰূপ আমি যেতিয়া বাহিৰলৈ মঞ্চ প্ৰদৰ্শন কৰিবলৈ যাওঁ, শুদ্ধ ৰূপত এযোৰ হুঁচৰি পৰিৱেশন কৰা দেখিবলৈ খুব কম পাওঁ। সেয়েহে মই অনুৰোধ প্ৰত্যেকগৰাকী উঠি অহা নৱপ্ৰজন্ম শিল্পীক যে আমি প্ৰত্যেকগৰাকীয়ে শুদ্ধ বিহুৰ ৰূপটো অনুকৰণ কৰি, আখৰা কৰি, শুদ্ধ ঘড়ীমান পদচলনা, শুদ্ধ ভাৱ ভংগীমা, শুদ্ধ দৃষ্টি, মনৰ ভাৱ লৈ যেন স্বতঃস্ফূৰ্তভাৱে বিহু নাচি আমি পৰিৱেশন কৰো, এয়া মোৰ অনুৰোধ। আপোনাৰ পছন্দ অনুসৰি এফাকি বিহু নাম বা এপাক বিহু নাচি দেখুৱাব নেকি? জীয়াই থাকে মানে বহাগৰ বিহুটি, ঐ বৈ থাকে মানে ঐ নৈ, ই আহিবি যাবি গৈ মৰমৰ বিহুটি, ঐ সাদৰৰ সফুৰালৈ। সদশেষত এই অনুষ্ঠানটোৰ লগতে অস্তিত্ব পৰিয়ালবৰ্গৰ সৈতে কটোৱা সময়খিনিৰ অনুভৱখিনি জনাবলৈ অনুৰোধ জনালো। সত্যম শিৱম সুন্দৰম, য'ত সত্যতা তাতেই ঈশ্বৰৰ ভক্তি আৰু আৰাধনা, তাতেই সুন্দৰতা। এটি সুন্দৰ চিন্তালৈ অস্তিত্বৰ পৰিয়ালবৰ্গই আগবাঢ়ি আহিছে। অসমৰ বিভিন্ন বিভূতিসকলক একত্ৰিত কৰি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে, তেওঁলোকৰ বিষয়ে অলপ পৰিচয় দাঙি ধৰিবৰ কাৰণে অসমৰ ৰাইজৰ আগত এই সুন্দৰ পদক্ষেপত মই স্বাগতম জনাইছো, ধন্যবাদ জ্ঞাপন কৰিছো। পুনৰবাৰ 2002 চনৰ বিহু সম্ৰাজ্ঞী মই ড্ৰিমলি গগৈয়ে তেওঁলোকৰ এনে পদক্ষেপ যাতে আগন্তুক
বছৰলৈ দাঙি ধৰিব পাৰে, অব্যাহত ৰাখে, তাকেই মই কামনা কৰিছো। ধন্যবাদ। মোৰ দেউতা শ্ৰী উপেন চন্দ্ৰ গগৈ আৰু মোৰ মা শ্ৰীমতী শিশিৰবালা গগৈ। মোৰ দেউতা আৰু মাৰ বাসস্থানতে এই গৃহতেই আমাৰ অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান বনবৰ্গ কলা কেন্দ্ৰ 2003 চনৰ পৰা সুচাৰুৰূপে চলাই নিয়াত সক্ষম হৈছো। দেউতা আমাৰ আশীৰ্বাদত আমাৰ এই অনুষ্ঠান দীৰ্ঘায়ু হওক, আপোনালোকৰ আশীৰ্বাদ আমি কামনা কৰিছো। আপোনাৰ এই অমূল্য অতীত আৰু বৰ্তমানৰ অভিজ্ঞতাখিনি আমাৰ লগতে ৰাইজক জনোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ। আৰু আশা ৰাখিছো আপোনাৰ এই বহুমূলীয়া কথাখিনিৰ পৰা নৱপ্ৰজন্মসকল উপকৃত হ'ব। শেষত আপোনালৈ যাচিছো অফুৰন্ত মৰম, শুভেচ্ছা আৰু শুভকামনা। আপুনি আৰু আগুৱাই যাওক। বিদায় পূৰ্বে ৰাইজলৈ এটা অনুৰোধ, আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাই কেনে পালে আমাক জনাবলৈ নাপাহৰে যেন। ধন্যবাদ। ওম সাই ৰাম।